টানি দিবা পিলপিলি 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 জীৱনত প্ৰথম পিলপিলি। নমস্কাৰ বন্ধুসকল, মোৰে আলম ব্লগ চেনেলত মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ভাবিলোঁ পিলপিলি তো পিলপিলি আমাৰ গাঁৱত বহুত পিলপিলি আছে, তো পিলপিলি আজি চলাই চাওক এক্সপিৰিয়েঞ্চ আৰু পিলপিলি কোনোদিন চলাও নাই, তো পিলপিলি ফাইনেলি চলাব গৈ আছোঁ আজি। আৰু এইটো আছে এইফালে চাওক, এইটো আছে পিলপিলিটো, তো ইয়াৰ পিলপিলি। তো পাৰিম না? পাৰিম, শিকাই দিবা? আচ্ছা ঠিক আছে, শিকাই দিব মোক, তো চলাই চাওঁ বলক। এইটো কেনেকে স্টার্ট কৰিম? এইটো স্টার্ট দিয়ে আছে, চাবি অন কৰা আছে, চাবি অন আছে, এইটো অফ অন গাড়ীৰ এইটো সুইচ দিয়া আছে। এইটো কি ক্লাছ নাই নেকি? এইটোৰ ক্লাছ নালাগে। এইটোৰ ক্লাছো নাই দিয়ক, সহজ লাগে। ক্লাছ নাই। আৰু ব্ৰেক এইটো হল ব্ৰেক। এইটো ব্ৰেক, এইটো যাই আছো আৰু ব্ৰেক মাৰি দিলে ৰখি যাব, টেনচন নাই। তো এইটো স্কুটি যেনেকুৱা চলাই এনেকুৱা টানিলেই যাব। তো একদম পুৰা চিষ্টেমটো স্কুটিৰ দৰে। আৰু স্কুটি বহুত চলাইছো, পিলপিলি চলাই পোৱা নাই, তো আজি ট্ৰাই কৰো অলপ। স্কুটিৰ নিচিনাই ন? স্কুটিৰ নিচিনাই। স্কুটি যদি তো চলাব পাৰিম ফাইনেল, যাওঁ আৰু এইটো এনে টানি দিলে হৈ যাব। টানি লাহে লাহে ফাৰ্ষ্টত লাহে চলাই আছো, চাওক। ষ্টাৰ্ট হৈ গ'ল, ষ্টাৰ্ট হৈ গ'ল বন্ধু, ষ্টাৰ্ট হৈ গ'ল। উঠা উঠা তুমি, উঠা। পিলপিলি আৰু পিলপিলি।